নমস্কাৰ বন্ধুসকল, যোগ বিয়োগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা অধ্যয়ন কৰিম। পাঠটি আৰম্ভ হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা। বিভাজন প্ৰমেয়িকাটোৱে কৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত 0 is less than equal r less than b হ'ব। এতিয়া দুটা যোগাত্মক অখণ্ড সংখ্যাই কি কৈছে? দুটা যোগাত্মক অখণ্ড সংখ্যাৰ অৰ্থটো হৈছে যিকোনো দুটা স্বাভাৱিক সংখ্যা। গতিকে a আৰু b যিকোনো দুটা স্বাভাৱিক সংখ্যা থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a ৰ ভেলু bq + r সমান হয় আৰু r ৰ ভেলু 0 ৰ পৰা আৰম্ভ কৰি b তকৈ সৰু হয়। উদাহৰণ হিচাপে আমি ধৰি লওঁ যে যদি b ৰ ভেলু 2 হয় তেতিয়া আমাৰ সংজ্ঞা মতে r ৰ ভেলু কি হ'ব পাৰে? 0 হ'ব পাৰে, 1 হ'ব পাৰে। 2 হ'ব নোৱাৰে কিয়নো b ভেলু যদি 2 হয় r ৰ ভেলু ততকৈ সৰু হ'ব। গতিকে r ৰ ভেলু 0 and 1 হ'ব। যদি r ৰ ভেলু 0 and 1 হয় তেতিয়া a ৰ ভেলু কি হ'ব? a ভেলু b ৰাইট 2 পুট কৰোঁ, q আমি নাজানো, 2q + 0 মানে 2q। আৰু কি হ'ব পাৰে? 2q + 1। এতিয়া আমি চাওঁ যদি a ৰ ভেলু 1 হয় তেতিয়া আমি a টোক বা 1ক আমি 2 × 0 + 1 হিচাপে লিখিব পাৰোঁ। 2 × 0 0 0 + 1 1 1ক আমি 2 × 0 + 1 হিচাপে লিখিব পাৰোঁ। আৰু ইয়াত q ভেলু কি হৈ আছে? 0। গতিকে আমি 2q + 1 হিচাপে লিখিছোঁ। আমি গতিকে 1ক ইয়াত লিখিলোঁ 1। ঠিক তেনেদৰে এইক আমি যদি 2 লওঁ, 2টোক আমি 2 × 1 + 0 হিচাপে লিখিব পাৰোঁ। 2 × 1 + 0 ভেলু কিমান? 2। গতিকে 2টো আমি 2q ধৰণে লিখিলোঁ, ইয়াত লিখিলোঁ 2। ঠিক তেনেদৰে যদি আমি 3 লওঁ, 3টোক আমি কি হিচাপে লিখিব পাৰোঁ? 2 × 1 + 1। গতিকে 3টো ইয়াত যাব। ঠিক তেনেদৰে 4 ল'লে 4টোক আমি কি লিখিম? 2 × 2 + 0। গতিকে 4টো ইয়াত যাব। ঠিক তেনেদৰে তোমালোকে 5 চেক কৰি চাব পাৰা। 5টো 2q + 1 ধৰণে হ'ব, 6টো 2q ধৰণে হ'ব। তেনেকৈ 7টো 2q + 1, 8টো 2q ধৰণে। গতিকে আমি সকলো স্বাভাৱিক সংখ্যাই এনেকৈ ভাগ কৰিব পাৰিম। এইবাৰ আমি b2 2 ফিক্স নকৰি এইবাৰ b2 3 ফিক্স কৰি লওঁ। b = যদি আমি 3 লওঁ তেতিয়া r ৰ ভেলু সংজ্ঞা মতে কি হ'ব? 0টো হ'ব পাৰিবই, 1 হ'ব পাৰিব, 2 হ'ব পাৰিব, আৰু হ'ব পাৰিব নোৱাৰে কিয়নো 3 পুট কৰিলে b সমান হৈ যাব, কিন্তু r কেতিয়াও 3 b ৰ সমান নহয়। গতিকে যেতিয়া r 0 1 and 2 হয় তেতিয়া a কি হ'ব? 3q + 0 মানে 3q হ'ব। এটা হ'ল আৰু এটা হ'ব 3q + 1 আৰু এটা হ'ব 3q + 2 কিয়নো r 0 1 2হে আছে। আমি 3q + 1 3q + 2 আৰু ক'ৰ পৰা আহিছোঁ? a = bq + r পৰা পাইছোঁ, নহয় জানো? এতিয়া আমি a ভেলু যদি 1 লওঁ তেতিয়া 1ক আমি কি হিচাপে লিখিব পাৰিম? 3 × 0 0 + 1 1ক আমি এনেকৈ লিখিলোঁ, মানে 3q + 1 ৰ ওপৰত লিখিছোঁ। গতিকে ইয়াত আমি 1 আহিব। যদি a = 2 লওঁ, 2টোক আমি কি লিখিম? 3 × 0 + 2। গতিকে আমি 3q + 2 ৰ ওপৰত লিখিলোঁ। a যদি আমি 3 লওঁ, 3টোক কেনেকৈ লিখিম? 3 × 1 + 0। গতিকে আমি 3 লওঁতে ইয়াক 3q ধৰণে লিখিছোঁ। ঠিক তেনেদৰে যদি আমি 4ক চেক কৰোঁ, 4টো কি কৰিম? 3 × 1 + 1 3q + 1 4। 5টো যদি চেক কৰোঁ ইয়াত যাব 3q + 2 ধৰণে। 6টো যদি চেক কৰোঁ 3q ধৰণে যাব। সেইদৰে আমি যদি b = 2 ফিক্স কৰোঁ তেতিয়া সকলো সংখ্যাকে 3টা ভাগত এতিয়া ভাগ হৈ যাব। 7 ল'লে ইয়াত আহিব, 8 ল'লে ইয়াত আহিব, 9 ল'লে আকৌ ইয়ালৈ যাব। বুজি পাইছোঁ? ঠিক তেনেদৰে আমি b = 4 হিচাপে যদি ফিক্স কৰি লওঁ তেতিয়া r ৰ ভেলু কি হ'ব? 0 1 2 and 3। গতিকে এই ভেলু কি হ'ব? 4q + 1 4q + 2 আৰু 4q + 3। গতিকে আমি যদি a = 1 লওঁ তেতিয়া 1ক আমি কি হিচাপে লিখিব পাৰোঁ? 4 × 0 + 1। গতিকে 1টো ইয়াত যাব।
ঠিক তেনেদৰে তোমালোকে 2ক যদি চোৱা 2টো ইয়াত আহিব 3টো ইয়াত আহিব 4টো ইয়াত আহিব 5টো ইয়াত আহিব 6টো ইয়াত আহিব 7টো ইয়াত আহিব 8টো ইয়াত আহিব যিকোনো সংখ্যা তুমি স্বাভাৱিক সংখ্যা কৰি চাব পাৰা যেটো এই চাৰিটাৰ ভিতৰতে কোনোবা এটা ধৰণে ল'ব পাৰিবা এতিয়া ইয়াত মন কৰাচোন যেতিয়া আমি b = 2 ফিক্স কৰিছিলো তেতিয়া আমি কি এই সংখ্যাখিনি দুটা ভাগত ভাগ কৰিছিলো 1 2 3 4 5 6 7 8 বা আৰু যিকোনো সংখ্যাই হলে আমি এই দুইটাৰ ভিতৰতে যিকোনো এটা ধৰণে ভাগ কৰিব পাৰো কিন্তু ইয়াত যিবোৰ সংখ্যা 2q + 1 হিচাপে লৈছো সেই সংখ্যাবোৰ কি আছে 1 3 5 7 বা ইয়াৰ পাছত যিবোৰ সংখ্যাই হ'ব ভালদৰে মন কৰিলে চাবা এই গোটেইখিনি হ'ব এটা অযুগ্ম সংখ্যা ঠিক তেনেদৰে যেতিয়া আমি 2q ধৰণে লৈছো ইয়াত কি আহিছে 2 4 6 8 আৰু এই সকলো এটা যুগ্ম সংখ্যা ইয়াৰ পৰা আমি বুজিলো যে সকলোবোৰ স্বাভাৱিক সংখ্যা যুগ্ম হলে হি 2q ধৰণে হ'ব আৰু অযুগ্ম হলে 2q + 1 ধৰণে হ'ব ঠিক তেনেদৰে আমি যেতিয়া এই সংখ্যাবোৰ b ৰ ভ্যালু 4 হিচাপে ফিক্স কৰিছিলো তেতিয়া 4q সংখ্যাবোৰ আৰু 4q + 2 সংখ্যাবোৰ এটা যুগ্ম সংখ্যা হ'ব আৰু 4q + 1 সংখ্যাবোৰ আৰু 4q + 3 সংখ্যাবোৰ এটা অযুগ্ম সংখ্যা হ'ব পাছলে তাক আমি সমস্যা হিচাপে সমাধান কৰিম আমি অনুশীলনী 3.1 ৰ অনুশীলনী 1.1 ৰ কোৱেশ্চন নম্বৰ 2 টো চাওঁ ইয়াত কৈছে যে দেখুৱা যে যিকোনো অযুগ্ম অখণ্ড সংখ্যা 6q + 1 6q + 3 আৰু 6q + 5 are hit য'ত q এটা কোনোবা অখণ্ড সংখ্যা তেতিয়া আমি ইয়াত কি কৰিব লাগিব b = যদি আমি 6 ফিক্স কৰো তেতিয়া r ৰ ভ্যালু কি হ'ব 0 1 2 3 4 5 ঠিক আছে r ৰ ভ্যালু যদি এইটা হয় তেতিয়া a ৰ ভ্যালু কি পাম 6q পাম 6q + 1 পাম 6q + 2 পাম 6q + 3 পাম 6q + 4 পাম আৰু 6q + 5 পাম আমি প্ৰমাণ কৰিব লাগে যে ইয়াৰ ভিতৰত 6q + 1 6q + 3 আৰু 6q + হৈছে এটা অযুগ্ম সংখ্যা আমি যেতিয়া b = 2 লৈছিলো তেতিয়া আমি গম পাইছিলো যে 2q + 1 ধৰণৰ সংখ্যাবোৰ হৈছে এটা অযুগ্ম সংখ্যা আৰু 2q + 0 অৰ্থাৎ 2q ধৰণৰ সংখ্যাবোৰ হৈছে এটা যুগ্ম সংখ্যা গতিকে আমি যদি এই তিনিটা সংখ্যা 2q + 1 ধৰণৰ হয় বুলি প্ৰমাণ কৰিব পাৰো তেতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাবোৰ এটা অযুগ্ম সংখ্যা প্ৰথমে লওঁ 6q + 1 6q + 1 সংখ্যাটোকে আমি 2 * 3q + 1 হিচাপে লিখিব পাৰোঁ এতিয়া 2 3q + 1 মানে আমি 3q জেগাত যদি m লিখো 2m + 1 ইয়াতো যেটো q এটা যিকোনো অখণ্ড সংখ্যা m এটা অখণ্ড সংখ্যা গতিকে 2q + 1 মানে 2m + 1 ধৰণৰ সংখ্যা নহয় জানো যেতিয়া আমি 6q + 1 টোক 2m + 1 ধৰণে লিখিব পাৰিছো অৰ্থাৎ আমি জানো যে 2m + 1 ধৰণৰ সংখ্যাবোৰ এটা অযুগ্ম সংখ্যা গতিকে 6q + 1 এটা অযুগ্ম সংখ্যা ঠিক তেনেদৰে 6q + 3 ধৰণৰ সংখ্যাবোৰ আমি 6q + 3 ধৰণৰ সংখ্যাবোৰকে 2 * 3q + 1 + 1 এই ধৰণে লিখিব পাৰোঁ এতিয়া 3q + 1 ৰ জেগাত আমি যদি m পুট কৰোঁ তেতিয়া আমি ইয়াকো 2m + 1 ধৰণে লিখিব পাৰোঁ আমি জানো যে 2m + 1 ধৰণৰ সংখ্যাবোৰ হৈছে এটা অযুগ্ম সংখ্যা গতিকে 6q + 3 ধৰণৰ সংখ্যাবোৰ হৈছে এটা অযুগ্ম সংখ্যা ঠিক তেনেদৰে 6q + 5 ধৰণৰ সংখ্যাবোৰ আমি 2 * 3q + 2 + 1 ধৰণে লিখিব পাৰোঁ 3q + 2 জেগাত আমি m পুট কৰিব পাৰোঁ কিয়নো 3q + 1 হৈছে এটা যিকোনো অখণ্ড সংখ্যা আৰু m এটা অখণ্ড সংখ্যা এতিয়া আমি জানো যে যিবোৰ সংখ্যা 2m + 1 ধৰণে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰ এটা অযুগ্ম সংখ্যা গতিকে 6q + 5 ধৰণৰ সংখ্যাবোৰ হৈছে এটা অযুগ্ম সংখ্যা তোমালোকে তাক এনেকৈ নকৰি যিকোনো এটা অযুগ্ম সংখ্যা লোৱা ধৰি ললো 15 এই 15 সংখ্যাটোকে আমি 6 পূৰণ 2 + 3 অৰ্থাৎ 6q + 3 ধৰণে ললো আৰু ললো 17টোকে আমি 6 পূৰণ 2 + 5 হিচাপে ল'ব পাৰোঁ
ঠিক তেনেদৰে 19টোক আমি 6 পূৰণ 3 যোগ 1 ধৰণে লিখিব অৰ্থাৎ তুমি যিকোনো এটা অযুগ্ম সংখ্যা লোৱা তাক তুমি 6 কিউব প্লাছ 1 6 কিউব প্লাছ 5 6 কিউব প্লাছ 3 ধৰণে প্ৰকাশ কৰিব পাৰা গতিকে তুমি ক'ব পাৰিবা যে যিকোনো এটা অযুগ্ম সংখ্যা 6 কিউব প্লাছ 1 6 কিউব প্লাছ 3 6 কিউব প্লাছ 5 ধৰণে প্ৰকাশ কৰিব পাৰি এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ প্ৰশ্ন নম্বৰ 4ত কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m+1 আৰ্হিৰ এইটো m দে এতিয়া আমি ইয়াত কি কৰিম b ইকুৱেল যদি আমি 3 লওঁ তেতিয়া r কি হ'ব 0 হ'ব 1 হ'ব 2 হ'ব গতিকে a কি হ'ব 3q plus 1 3q হ'ব 3q plus 1 হ'ব আৰু 3q plus 2 হ'ব আমি সকলোবোৰ যোগাত্মক স্বাভাৱিক সংখ্যাই হয়তো 3q plus 1 3q plus 2 ধৰণে প্ৰকাশ কৰিব পাৰি হয়নে এতিয়া আমি আমাক প্ৰমাণ কৰিব লাগে যে এই তিনিটা সংখ্যাৰ বৰ্গ কৰিলে হয়তো ই 3m ধৰণৰ নহলে 3m+1 ধৰণৰ গতিকে a ইকুৱেল যদি আমি 3q লওঁ তেতিয়া a স্কয়াৰ ভ্যালু কিমান হ'ব 3q হোল স্কয়াৰ ইকুৱেল 9q স্কয়াৰ 9q স্কয়াৰ আমি 3 into 3 q স্কয়াৰ হিচাপে লিখিব পাৰোঁ ইকুৱেল 3m য'ত m ইকুৱেল 3q স্কয়াৰ হিচাপে লৈ আমি প্ৰমাণ কৰিলো যে যদি a ইকুৱেল 3q হয় তেতিয়া তাৰ স্কয়াৰ ভ্যালু 3m ধৰণৰ হয় ঠিক তেনেদৰে আমি যদি a ইকুৱেল 3q plus 1 লওঁ তেতিয়া ইয়াৰ স্কয়াৰ ভ্যালু কিমান হ'ব 3q plus 1 হোল স্কয়াৰ a plus b ফৰ্মত আছে কিমান হ'ব 9q স্কয়াৰ plus 6q plus 1 এতিয়া আমি প্ৰথম দুইটাৰ পৰা যদি 3 কমন লওঁ তেতিয়া প্ৰথমটোত থাকিব 3q স্কয়াৰ plus 2q plus 1 এতিয়া ইয়াৰ ভ্যালু যদি m হিচাপে লওঁ তেতিয়া এই সংখ্যাটো 3m+1 ধৰণৰ হ'ব কি কৰিলো m ইকুৱেল 3q স্কয়াৰ plus 2q ধৰি ললো অৰ্থাৎ a ইকুৱেল 3q plus 1 ললে তাৰ স্কয়াৰ ভ্যালু 3m+1 ধৰণৰ হয় ঠিক তেনেদৰে a ইকুৱেল যদি আমি 3q plus 2 লওঁ তেতিয়া তাৰ স্কয়াৰ ভ্যালু আমি কি পাম 3q plus 2 হোল স্কয়াৰ লম a plus b হোল স্কয়াৰ ফৰ্মত কিমান হ'বগে 9q স্কয়াৰ plus twice ab গতিকে হ'বগে 12q plus 4 ইয়াকে আমি 9q স্কয়াৰ plus 12q plus 3 plus 1 হিচাপে লিখিব পাওঁ 4 টো 3 plus 1 হিচাপে লিখিব পাৰো নে এতিয়া এই তিনটাৰ পৰা আমি যদি 3 কমন লওঁ তেতিয়া কি থাকিব 3q স্কয়াৰ plus 4q plus 1 plus 1 এতিয়া আমি ইয়াৰ ভ্যালু যদি m হিচাপে লওঁ m ইকুৱেল যদি আমি কি লৈছো 3q স্কয়াৰ plus 4q plus 1 গতিকে আমি ইয়াক লিখিব পাৰিম 3m plus 1 অৰ্থাৎ আমি প্ৰথমে গম পালো যে সকলো স্বাভাৱিক সংখ্যা যদি b ভ্যালু 2 লওঁ তেতিয়া 3q plus 1 আৰু 3q plus 2 ধৰণে প্ৰকাশ কৰিব পাৰো এতিয়া এই তিনিটা সংখ্যা যদি আমি স্কয়াৰ কৰো তেতিয়া আমি হয়তো 3m plus 1 ধৰণে প্ৰকাশ কৰিব পাৰো এইটোৱে হ'ল আমাৰ প্ৰমাণ এতিয়া আহোঁ কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 ত কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে কোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m+1 নাইবা 9m+8 আৰ্হি এতিয়া আমি প্ৰথমে কি কৰিম b ইকুৱেল 3 লম যদি b ইকুৱেল 3 লওঁ তেতিয়া r ভ্যালু কি হ'ব 0 1 2 অৰ্থাৎ আমি যিকোনো এটা সংখ্যা a কি ধৰণে প্ৰকাশ কৰিব পাৰিম তেতিয়া 3q ধৰণে 3q plus 1 ধৰণে আৰু কি ধৰণে 3q plus 2 ধৰণে হয় এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই তিনিটা ধৰণৰ সংখ্যাক যদি আমি ইয়াৰ ঘনফল লওঁ তেতিয়া তাৰ মান হয়তো 9m+1 নাইবা 9m+8 আৰ্হিৰ হয় গতিকে আমি যদি প্ৰথমে a ইকুৱেল 3q লওঁ তেতিয়া ইয়াৰ ঘনফল অৰ্থাৎ ইয়াৰ কিউবৰ ভ্যালু কিমান হ'ব 3q
কিউব এতিয়া 3 কিউবৰ ভ্যালু কিমান 27 কিউব কিউবে থাকিলে এতিয়া ইয়াকে আমি 9 * 3 কিউব কিউব হিচাপে ল'ব পাওঁ এতিয়া আমি যদি 3 কিউব হিচাপক m হিচাপে লওঁ তেতিয়া আমি ইয়াক 9m হিচাপে লিখিব পাৰোঁ য'ত কি ল'লো m = 3 কিউব অৰ্থাৎ আমি 3 কিউ ধৰণৰ সংখ্যাবোৰ 9m ধৰণে প্ৰকাশ কৰি তাৰ ঘনফলটো 9m হিচাপে প্ৰকাশ কৰিব পাৰোঁ ঠিক তেনেদৰে যদি আমি 3 কিউব + 1 লওঁ তেতিয়া ইয়াৰ কিউবৰ ভ্যালু কিমান হ'ব 3 কিউব + 1 হোল কিউব এটো a + b হোল কিউব ধৰণে আছে a + b হোল কিউবৰ ফৰ্মুলাটো কি আছিল a কিউব + 28 b স্কয়াৰ + 28 a স্কয়াৰ b + b কিউব কৈছেনে ইকুৱেল এটা কিমান হ'ব 27 কিউ কিউব + 9 কিউ প্লাস এটো স্কয়াৰ কৰিলে আমি কিমান 9 কিউ কিউব 9 ৰ লগত 3 কৰিলে 27 কিউ স্কয়াৰ + 1 এটোৰ পৰা আমি 9 কমন ললে কিমান থাকিব 3 কিউ কিউব + কিউ + 3 কিউ স্কয়াৰ + 1 আৰু ইয়াৰ ভ্যালু আমি যদি m হিচাপে ধৰি লওঁ তেতিয়া ইয়াক আমি 9m + 1 হিচাপে প্ৰকাশ কৰিব পাৰোঁ ঠিক তেনেদৰে আমি a ভ্যালু 3 কিউব প্লাস যদি 2 লওঁ তেতিয়া ইয়াৰ কিউবৰ ভ্যালু কিমান হ'ব 3 কিউব + 2 হোল কিউব ইয়াৰ কিউবৰ ভ্যালু হ'ব 27 কিউ কিউব + 9 কিউ * 4 + 9 * 3 কিউ স্কয়াৰ + 8 আৰু ইয়াৰ এই গোটেই তিনিটাৰ পৰা যদি আমি 9 কমন লওঁ তেতিয়া কি আহিব 3 কিউ স্কয়াৰ + 4 কিউ + 3 প্ৰথমটোত 3 কিউ কিউব আহিব হয় না 3 কিউ স্কয়াৰ + 8 আৰু ইয়াৰ ভ্যালু আমি যদি m হিচাপে লৈ লওঁ তেতিয়া এটো 9m + 8 ধৰণৰ হ'ব অৰ্থাৎ আমি যিকোনো অখণ্ড সংখ্যা 3 কিউব + 1 আৰু 3 কিউব + 2 ধৰণে লিখিব পাৰো আৰু এই সংখ্যাখিনি আমি যেতিয়া ঘনফল লওঁ তেতিয়া তাৰ ঘনফল 9m + 1 আৰু 9m + 8 ধৰণৰ হয়